Hello everyone, মই ললিতাই মোৰ চেনেলটিলৈ আপোনালোকক পুনৰ স্বাগতম জনালোঁ আৰু মোৰ চেনেলটিক যদি আপোনালোকে সাবস্ক্ৰাইব কৰি থৈছে তেতিয়াহ'লে আপোনালোকক থ্যাংক ইউ সো মাচ আৰু যদি নিউ হয় তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব আৰু আজি মই আপোনালোকক মোৰ ভিডিঅ'তে দেখুৱাম আমাৰ সম্বন্ধীয় ভাইটি হয় তেওঁ বাহিৰত থাকে বৰ্তমান লকডাউনৰ কাৰণে ঘৰতে আছে তেওঁ চলচ্চিত্ৰ জগতৰ লগত ব্যস্ত আৰু তেওঁ পঢ়া শুনাটো খুবেই মেধা আৰু সেয়েহে তেওঁ মোৰ হাজবেণ্ডৰ অৰ্থাৎ মোৰ ছাৰ হয় তেখেতৰ শিষ্য ক'ব পাৰি ষ্টুডেণ্ট আছিলে আৰু তেওঁ আজি আমাৰ ঘৰত আহিছে আৰু আগতো এনেদৰে আহি থাকে কিতাপ পঢ়া শুনা খুবেই ভাল পায় আৰু এইবোৰ আলোচনা কৰে আৰু সেয়েহে আজি আমাৰ ঘৰত অহাৰ কাৰণে মই ভিডিঅ'টিৰ মাজত তেখেতকো দেখুৱালোঁ আমিও চাম কথা পাতিম সেইখিনি মই আজি ভিডিঅ'টি কৰিবলৈ লৈছোঁ আহকচোন ভিডিঅ'টিৰ মাজত যাওঁ আজি মই কি ৰেচিপি বনাম দেখুৱাম এতিয়া মই কেৰাহীখন পাতিলোঁ মিঠাতেল দিলোঁ মই এতিয়া সেয়া মই অলপ ফোৰণ দিলোঁ তেজপাত দিলোঁ ইয়াত আৰু শুকান জলকীয়া দিলোঁ তিনিটা এতিয়া মই ইয়াত বিলাহী কেঁচা বাদাম আৰু আদা নহৰু সকলোখিনি পেষ্ট কৰি লৈছিলোঁ এই পেষ্টখিনি মই এতিয়া ইয়াত দি দিম হালধি দি লৈছিলোঁ বইল কৰি লৈছোঁ কাবেলি বুট মটৰ এয়া কাবেলি বুট মটৰ দেশী বুট ব্যৱহাৰ কৰিছোঁ আৰু লগতে মই ব্যৱহাৰ কৰিছোঁ ৰাজমাহ এইখিনি মই ইয়াত ঢালি দিলোঁ এয়া মই জিৰা দিলোঁ এচামুচ এয়া মই টমেটো চচ অলপ দিলোঁ এতিয়া মই গৰম পানী অলপ দি দিলোঁ আৰু অকণমান এনেদৰে ৰাখিম তাৰপিছত মই দেখুৱাম আপোনালোকক এয়া মই নিমখ দিলোঁ এতিয়া সোৱাদ অনুযায়ী দিব আপোনালোকক এতিয়া মোৰ ঘুগুনিখন হৈ গ'ল মই আপোনালোকক পিছত দেখুৱাই আছোঁ এয়া মই ৰুটি বনাম এতিয়া আৰু শুকান ৰুটিৰ লগত মই এই ঘুগুনি পৰিৱেশন কৰি আপোনালোকক মই দেখুৱাই আছোঁ এয়া মই শুকান ৰুটি এনেদৰে বনাওঁ ফুলি আহিছে অলপ 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 চাইডটো অলপ হেঁচি দিব যাতে ফুলি থকা জেগাটো ফাটি নাযায় আৰু তেনেকৈ বনালে ফুলি উঠে ৰুটিখন এতিয়া মোৰ হৈ গ'ল আৰু ৰুটি দিম মই বাৰু দেখুৱাম আপোনালোকক পিছত মই ভালদৰে দেখুৱাই আছোঁ এয়া মই ৰুটি দিলোঁ আৰু ৰুটিজনক খাবলৈ দিছোঁ খাই চাওক খাই ক'ব কেনে হয় খাই আছোঁ আমি এতিয়া আৰু চাওক কেনেকুৱা হ'ল খাই চাওঁ बहुत यामी হৈছে हाँ बहुत टेस्टी और কি কম সঁচাকৈ বাইদেউ बहुत ভালকৈ বনায় আৰু ইমান জুতি লাগিছে খাই কি কম মানে মই কেইবাৰমান ছাৰৰ ঘৰত আহিছোঁ তো বাইদেউৰ ৰান্না মানে বহুত ভাল লাগে খাই তো আজিও বাইদেউ কৈ আছিল যে কেনেকুৱা হৈছে বাইদেউ বহুত মানে ভয়ো খাই আছিল কেৱল অলপ নাৰ্ভাছ হৈ আছিল মানে কেনেকুৱা হ'ব বাট মই সঁচা কৈছোঁ মানে বহুত ভাল হৈছে জুতি লাগিছে খাই মই বনোৱা আমৰ আচাৰ দিলোঁ অলপ খাই টেষ্ট কৰি চোৱা আপুনি নিজে বনাই নিজে বনাইছোঁ বাহ নাই যিহেতুকে ঘৰৰ ভিতৰতে এনেদৰে বনাব পাৰি আমৰ আচাৰ সোৱাদ লগা ৰুটি কাবুলী বুটৰ তৰকাৰী আৰু বিভিন্ন ব্যঞ্জনসহ আপোনালোকেও খাই চাওক এই চেনেলটো ছাবস্ক্ৰাইব কৰক বোৱাৰী ললিতাছ ক্ৰিয়েটিভিটি আৰু ঘৰত ইউটিউব চেনেল থাকিলে বেছি ভাল ৰিচেপৰ ইউটিউব চেনেল থাকিলে বেছি ভাল সদায় ভাল ভাল খাবলৈ মোৰ লাভেই হৈছে ছাৰে ইতিমধ্যে ঠিকেই কৈছে ৰেচিপি চেনেল থাকিলে বহুত ভাল ভাল ৰেচিপি খাব পাৰি মানে এইটো এটা বেনিফিট মানে আৰু লগতে কৈছোঁ যে ইমান টেষ্টি খানা বনাইছে ডেলিচিয়াছ চ' আপোনালোকে পাৰিলে বোৱাৰী ললিতা ক্ৰিয়েটিভ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে বিভিন্ন ধৰণৰ খোৱাৰ জুতি থাকিব পাৰি
আজি মোৰো সঁচাকৈয়ে ভাল লাগিল এনেদৰে ভাইটিক লগ পালোঁ যিহেতুকে তেওঁ চলচ্চিত্ৰ জগতৰ পৰিচালক বিভাগত কাম কৰি যিহেতু কাম কৰিয়ে আছে এনেদৰে তেওঁৰো আগুৱাই যাওক তেওঁ ভালদৰে আমাৰ ভাল ভাল কাম কৰি দেখুৱাওক আৰু মোৰো চেনেলটো এনেদৰে আপোনালোকে ভাল পাইছে যদি ভিডিঅ'টিৰ মাজেৰে লাইক কমেণ্ট শ্বেয়াৰ কৰি আগুৱাই নিব আৰু তেতিয়াহে ৰাইজৰ সহায় সহযোগিতা থাকিলেহে আমাৰ নিচিনা এনেকুৱা চেনেলৰ আগবাঢ়ি যোৱাত ভাল হয় সেয়েহে মই আজি ভিডিঅ'টিৰ মাজৰ পৰা বিদায় মাগিছোঁ বাই বাই